নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব ওলাইছে বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এইটো চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আমাৰ অতি গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে মিয়া মুছলমানে কৰিলে বৰ্জন, ভিক্ষা খুজি থাকিলেও ভোট নাপায় হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া মুছলমানে বৰ্জন কৰিলে হিমন্ত বিশ্ব শৰ্মাক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। হিমন্ত বিশ্ব শৰ্মাই ভিক্ষা খুজি থাকিলেও ভোট নাপায় মিয়া মুছলমানৰ। মিয়াৰ ওচৰত ভোট খুজি হাৰ মানিব লাগিব মুখ্যমন্ত্ৰীয়ে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। মিয়া মুছলমানৰ ভোটক লৈ বিস্ফোৰক মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। মিয়া মুছলমানক চাকৰি ব্যৱসায় কৰিবলৈ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক টাৰ্গেট কৰি বাল্য বিবাহ বহু বিবাহ বিৰোধী অভিযান চলাইছে চৰকাৰে। মিয়া মুছলমানে বৰ্জন কৰিলে হিমন্ত বিশ্ব শৰ্মাক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। অতি আমাৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মিয়া মুছলমানে বৰ্জন কৰিলে হিমন্ত বিশ্ব শৰ্মাক। আৰু আমাৰ দ্বিতীয় নম্বৰ অতি গুৰুত্বপূৰ্ণ খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ ভয় নকৰে মুছলমানে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ ভয় নকৰে অসমৰ মুছলমানে। কিমান বুলডোজাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই? মুছলমানৰ বাবেও আহিব ভাল দিন। অতি সোনকালে মুছলমানৰ উৎসৱ আৰম্ভ হ'ব। মুছলমানক অপমান কৰাটো প্ৰধান কাম হিমন্ত বিশ্ব শৰ্মাৰ। মন্দিৰৰ সমান্তৰালকৈ মছজিদতো বিজেপি নেতাক যোৱাৰ আহ্বান কৰিছিল মোহন ভাগৱনে। প্ৰধানমন্ত্ৰী মোদীয়ে মুছলমানৰ কাষ চাপিবলৈ কৈছিল বিজেপি নেতাক। নৰেন্দ্ৰ মোদী মোহন ভাগৱতৰ আহ্বান নামানে নেকি হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ ভয় নকৰে অসমৰ মুছলমানসকলে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। বুলডোজাৰ ভয় নকৰে অসমৰ মুছলমানসকলে। অতি আমাৰ গুৰুত্বপূৰ্ণ খবৰ মন্তব্য। তৃতীয় নম্বৰ খবৰটো হৈছে হাতকৈ ডাঙৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। হাতকৈ ডাঙৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ। হাতকৈ ডাঙৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব চৰকাৰৰ। কেবিনেটৰ নামত কোনো মেৰামতি আদিৰ কাম কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী বা মন্ত্ৰী ভ্ৰমণৰ বাবদ ব্যয় সংকোচনৰ সিদ্ধান্ত গ্ৰহণ। কোনো জিলাই অতিৰিক্ত ব্যয় কৰিব নোৱাৰিব। কেবিনেট আয়োজনৰ বাবে প্ৰতিখন জিলাৰ আয়ুক্ত ৫ লাখ টকাকৈ প্ৰদানৰে সিদ্ধান্ত লৈছে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। দিছপুৰৰ বাহিৰত হ'ব ৩খনকৈ কেবিনেটৰ বৈঠক। হয় বন্ধু, নৱেম্বৰ মাহত তিনিচুকীয়াত, ডিচেম্বৰ মাহত উত্তৰ লখিমপুৰ আৰু জানুৱাৰী মাহত নগাঁৱত হ'ব কেবিনেটৰ বৈঠক। অসম মালা আঁচনিৰ জৰিয়তে ১,০০০ কিলোমিটাৰৰ পথ নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে খৰচ হ'ব ৩,০০০ কোটি টকা। ১১ আৰু ১২ অক্টোবৰত জিলাসমূহত অনুষ্ঠিত হ'ব অৰুণোদয় সভা। ১৩ অক্টোবৰত নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল বিতৰণ কৰা হ'ব। ১৬ অক্টোবৰত মহিলাসকলৰ মাইক্ৰ'ফাইনেন্স ঋণ মুক্তি চাৰ্টিফিকেট দিয়া হ'ব। আটাইকেইটা অনুষ্ঠান একেটা পেঞ্চনেৰে অনুষ্ঠিত হ'ব। খৰচ কম কৰাৰ বাবে একেটা পেঞ্চনেৰে আয়োজন কৰা হ'ব এই অনুষ্ঠানকেইটা। হাতকৈ ডাঙৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। হাতকৈ ডাঙৰ সিদ্ধান্ত লৈছে।